কথা এটা শুনি বেয়া লাগিছে মোৰ। কি কথা বা? আপুনি কি ভেনামেখি নিচিনা ভুন ভুনাই আছে? আপুনি মোৰ এগেইনষ্টত কিবা কৈছে নে কাৰোবাক? কাক কি কৈছো হে মই? আপুনিহে জানে কাক কি কৈছে। কোনে কৈছে আপোনাক? কৈছে মোৰ খবৰ দিয়া মানুহ থাকে দিয়ক। কোনে কৈছে সেইটো কওক। আমাৰ ই কৈছে মোহনে। ইছ, এনে ACS অফিচাৰজনে কৈছে। আপুনি মোহনৰ কথা বিশ্বাস কৰিছে? দিনে দিনে আপোনাৰ ব্ৰেইনটো শুকাই গৈছে। তাৰমানে নাই কোৱা। পাগল হৈছো মই। শুনক, এডমিনিষ্ট্ৰেটিভৰ পৰা ফোন আহিছিল। আপুনি যে মূৰত আঘাত পাইছিল, দাগটো এতিয়াও আছে। তাৰ সেই মেডিকেল ৰিম্বাৰ্চমেণ্টৰ কাৰণে আপুনি এপ্লাই কৰা নাছিল জানো? কৰিছিলো। সেইটো চেংচন হৈছে, সেইকাৰণে আপোনালৈ ফোন কৰি আছিল। আপোনাৰ আকৌ চুইচ অফ। এই মোবাইলডালে মোক শেষকে দিছে মানে। এতিয়া আকৌ অন আছে চাওক। ভাল খবৰ এটা অহা সময়ত অফ হৈ থাকে। বাইকৰ EMI কটাৰ সময়ত কিন্তু ফোন ঠিকে আহে। ঘৰলৈ অহা লক্ষী এতিয়া গ'ল নে ঘূৰি মোৰ? নাই যোৱা। কিয় নাযাব? মোৰ নামত টকা চেংচন হৈছে, মোলৈ ফোন কৰিছে, মোৰ চুইচ অফ, তাৰপিছত মোৰ টকাখিনি থাকিব। চলা মোবাইলে নাৰাখো আজি মই। ৰ'ব পাগল হ'ল নেকি আপুনি? কথাখিনি ভালকৈ শুনি লওক। কওক এইটো অফেই হৈ গ'ল। চেংচন অৰ্ডাৰটো আজিকালিৰ ভিতৰত অহা কথা, তাকেই মোক ফোন কৰি জনালে। তাৰমানে ঘূৰি যোৱা নাই? আকৌ অকণ বিষ লাগিছে। কিমান পামনো? যিমান খৰচ কৰিছিল সিমানে পাব। এনে কিমান মান খৰচ হৈছিল বাৰু? 2 লাখ মান পানীত পৰিছে। পানীত পৰি? সেইকাৰণে আপুনি সুস্থ হৈ উঠিল? মানে এতিয়া 2 লাখ কাছি পাম নে? পাব। যদি GST লাগে মই বেছিকে পাম। 2 লাখে পাব। সেইখিনি মোৰ নামৰ টকা। কি হ'ল আকৌ? আৰে তাত কেদা কি হৈছে? কিয় কান্দিছে বোলো? কেদা কি হৈছে কওকচোন? অকলে ছাৰ, আপোনাক কি লাগিব কওক? আপুনি আকৌ ব্ৰেইনত চুট পালে নেকি? নহয় ছাৰ, এই আনন্দৰ চুট। ডিপাৰ্টমেণ্টে মোৰ নিচিনা এটা মানুহৰ কথা ভাবিছে। পানীত পৰা 2 লাখ টকা জাল মাৰি উঠাই দিছে। মোৰ কিবা এটা দিবলৈ মন নাযাবনে? একো নালাগে খাটনিয়াৰ। নহয় ছাৰ, মই মোবাইল এটাতো দিমেই। আপোনাক চাৰ্ট পেণ্ট এযোৰ দিম। আপুনি চাইজ কওকচোন কি? 2XS নে 3XS? মানে ডাবল XL নে ট্ৰিপল XL? নেলাগে মোক খাটনিয়াৰ। নাই ছাৰ, তেনেকে নকব। মোৰ আনন্দ আপুনিও সমভাগী হওক। আপুনি যদি নলয় নহয়, মই 2 লাখ টকা 2 অনা পইচাও হাতে মনে থাকক। নলয়? কমল, এই মানুহটো সঁচাই পাগল হ'ল নেকি? কেদা কি হৈছে কওকচোন? কম ৰ। কেদা কেদা কিতা লাগি খান্দিছ? বহুত কথাল চুচ। আজি আনন্দৰ পাৰ ভাঙি গৈছে। দুচকুৰে অশ্ৰু নিগৰি ওলাই আহি নকওঁ নমেলো কেনেকুৱাটো কৈ থাকিছ। কি হলে বাইলং? তোৰ দুচকুত সন্দেহৰ চাৰণি? ইটছ ভেৰি বেড, চ' চেড, কণ্ট্ৰল ইয়ৰ ফেট। কমল ছাৰ, এয়া মণি কওক কথাটো। কি কথা? ছাৰে কব ৰবা। ছাৰ কওকচোন কওক। কোনটো কথা ক'বলৈ? মোৰ দুইটো। এই খাটনিয়াৰ মেডিকেল ৰিম্বাৰ্চমেণ্টৰ পইচাটো চেংচন হৈছে। 2 লাখ মান পাব। সেইকাৰণে কমলে কৈ আছে। কোন কমল? 2 লাখ পাই কমলকে পাহৰিলে। গম পাইছো দিয়া, আমাৰ কমল। তাক কোনে ক'লে? আপুনিয়ে দেখোন চবকে কাপোৰ দিম বুলি কৈ মই দিম মণি, মই দিম। আজি এই ঘৰখনে আপুনি হলেও মোক যিটো সহায় কৰিছে মোৰ বিপদৰ সময়ত, মই দিম ছাৰ। মই হেঁপাহ পলুৱাই দিম। আপোনাৰ মোবাইল এটা দিম। আমি দুটা শ্বিলং যাম।